কবিতাৰ শিৰোনাম তুমি কেনেকৈ সলনি হ'লা। কবি আৰু আবৃত্তিকাৰ নীলাঞ্জনা শৰ্মা বৰুৱা। অনুৰাগ, তুমিতো আছিলা মোৰ সৃষ্টিৰ প্ৰেমিক প্ৰথম। তুমিয়েইতো যাচিছিলা মোক সেই সন্ধিয়া প্ৰেমৰ আদিম চুম্বন। এদিন আবেগিক হৈ তোমাক সুধিছিলোঁ মই, মোক কলৈ লৈ গৈ আছা অনুৰাগ। তুমি উত্তৰত মোক কৈছিলা, তোমাৰ সৈতে এয়া মোৰ অন্তহীন যাত্ৰা। তেনেহ'লে আধা বাটৰ পৰা তুমি ৰাস্তা কিয় সলনি কৰিলা অনুৰাগ। এদিন তুমিয়েতো কৈছিলা অতীতক নাযাবা পাহৰি। তেতিয়াহে বৰ্তমানৰ মোৰ মৰমে তোমাৰ বুকুৰ ক্ষত বিক্ষত স্থানত প্ৰলেপ লগাই দিব বুলি। এতিয়া সময়বোৰ সলনি হ'ল নে তোমাৰ মানসিকতা। হয়তো মোৰ প্ৰয়োজন শেষ পাবি তুমি মোৰ পৰা আঁতৰি যোৱাৰ কাৰণ বিচাৰিলা। কঠোৰ বাস্তৱৰ সৈতে মোক পৰিচয় কৰাই দিলা। অতি নিৰ্লজ্জভাৱে মোৰ লগত খেলিছিলা বুলি দম্ভ মাৰিলা। অকপটভাৱে মোক কাহানিও ভাল পোৱা নাছিলা বুলি স্বীকাৰ কৰিলা। হৃদয়খন থান-বান হৈ যোৱাৰ পিছতো মই কিমান যে মূৰ্খ তুমি চোৱা। এতিয়াও তোমাক প্ৰতাৰক বুলি হৃদয়ৰ পৰা মানি ল'বই নাই পৰা। হয়তো এয়া তোমাৰ প্ৰতি মোৰ গভীৰ ভাল পোৱা। তুমি প্ৰতাৰক হ'লা বুলিয়েনো তোমাক কেনেকৈ ঘৃণা কৰোঁ কোৱা। তুমি যে মোৰ উশাহৰ কণা, মোৰ বুকুৰ জুহালত এতিয়াও তপতপাই জ্বলি আছে আমাৰ প্ৰেমৰ জুইকুৰা। এতিয়া মই তোমাৰ বাবে মূল্যহীন, প্ৰয়োজনহীন, এপাহী এলাগী শেৱালি তলসৰা। ধূলি বালিয়ে ক্ষত বিক্ষত কৰিলে মোৰ সোণ হেৰিয়া দেহা। তথাপি মই আজিও তোমাকেই ভাল পাওঁ জানা, তোমাকেই ভাল পাওঁ।